দক্ষিণ খালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুপৰ্ণ বনিয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই গোপন সূত্ৰৰ ভিত্তিত গাঁওখনৰ ৰাস্তাৰ পৰা নিশা 11 বজাত ড্ৰাগছসহ হাতেলোতে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী দুগৰাকীক। দুয়োৰে পৰা আৰক্ষীয়ে নিচাজাতীয় এনৰেক্স CP কফ চিৰাপৰ বটল আৰু 70টা চেমডেক্স প্লাছ টেবলেট জব্দ কৰে। দুয়োকে আৰক্ষীয়ে দক্ষিণ খালমাৰা থানাত সোধা পোছা অব্যাহত ৰাখিছে। প্ৰায় 11মান বজাত আমি চ'ৰ্চৰ পৰা ইনফৰ্মেশ্যন পাওঁ যে ৰাবাতুৰি গাঁৱৰ কোটলামাৰী গাঁৱত কেইজনমান ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছ বিক্ৰী কৰি আছে। আমি এই ইনফৰ্মেশ্যন পোৱাৰ পিছত মই মোৰ সংঘীয় ষ্টাফৰ তালৈকে যাওঁ। গৈ সন্ধিয়া যিজন ল'ৰা দেখা পাওঁ তেওঁলোকক আমি কৰায়ত্ব কৰাবলৈ খেদি যাওঁ। তেওঁ তাৰে এজন বাসুমনুৰী ল'ৰাজনে ওচৰত থকা নদীত জাপ মাৰি দিয়ে আৰু যিজন ৰূপম বুলি আছিলে য়ানু মণ্ডল তাক আমি প্ৰথমতে ধৰিবলৈ সক্ষম হওঁ। তাক ধৰাৰ পিছত সি যেতিয়া ইজন ল'ৰাক বাসুমণ্ডলক দেখুৱাই দিয়ে যে তাত লুকাই আছে বুলি, তেতিয়া তাক আমি ৰখি পাছত আধা ঘণ্টামান তাক উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। তেতিয়া দুয়োজনৰ কবলৰ পৰা আমি এনৰেক্স CP কাফ চিৰাপ 6টা বটল আৰু চেমডেক্স প্লাছ 70টা কেপচুল আমি সিহঁতৰ কবলৰ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আমি সিহঁতৰ পৰা জানিব পাৰোঁ যে আমাৰ বৰুৱাবাদীৰ এৰিয়াত লগতে চালকাটা বালাডুবা বালুঘাটত কেইজনমান ল'ৰাই ড্ৰাগছৰ ব্যৱসায় চলাই আছে। আমি আগতেও বহুতবাৰ এই সংক্ৰান্তত আমি এনকুৱাৰী বা চাৰ্চ কৰিছিলোঁ যদিও তেওঁলোকক আমি ধৰিবলৈ সক্ষম হোৱা নাছিলোঁ। এতিয়া আজি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ জৰিয়তে আৰু বাকী যিখিনি আছে তেওঁলোককো আমি কৰায়ত্ব কৰিব পৰাকৈ যত্নৱান থাকিম। লগতে আজি তেওঁলোকক আমি মহামান্য আদালত প্ৰেৰণ কৰিছোঁ। তেওঁলোকক আজি আকৌ পুনৰ লৈ আনিম অধিক সোধপোছৰ কাৰণে, আৰু যিসকল ব্যক্তিয়ে তেওঁলোকক এই বস্তুটো প্ৰভাইড কৰি থাকে তেওঁলোকক আমি কৰায়ত্ব কৰিম। ফকীৰগঞ্জৰ পৰা ছানৱাৰ হুছেইনৰ ৰিপৰ্ট, দ্য ৰয়েল নিউজ।